হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আলু পুৰি ৰেচিপি। যদি মোৰ ৰেচিপিটো চাই ভাল পায় তেন্তে হ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোত নতুন তেন্তে হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পায়। ব'লকচোন তেন্তে হ'লে চাওঁ কেনেকৈ। ইয়াৰ কাৰণে আমাক লাগিব এটা আলু। এইটো আলু মই বইল কৰি লৈছোঁ। এতিয়া এটা মিক্সিং জাৰত এটা জলকীয়া মিহি মিহিকৈ কাটি লৈছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব, কাৰণ লুচিখনত অলপ জলকীয়া হ'লে ভাল হয়। এতিয়া মই এটা মিডিয়াম চাইজৰ পিঁয়াজ এনেকৈ মিহি মিহিকৈ মিক্সিং জাৰটোত লৈ লৈছোঁ। এনেকৈ মিহি মিহিকৈ কাটি ল'ব আপোনালোকে। এইখন লুচি খাবলৈ বিৰাটেই টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাবচোন ঘৰত আৰু কেনেকুৱা পায় মোক জনাব। এতিয়া মই সুবিধাৰ কাৰণে আলুখিনিও দি দিছোঁ যাতে স্মুথ পেষ্ট এটা হৈ যায়। আলুখিনি আপোনালোকে বইল কৰি যদি লৈছে তেতিয়াহ'লে এনেকৈ যদি মিক্সিং জাৰত দিয়া হয় তেতিয়াহ'লে এনেকৈ পিটিকি নল'লেও হয়। মিক্সিত দিলে আমাৰ এতিয়া তাত ধুনীয়াকৈ পেষ্ট বনি গ'ল। আৰু এফালে মই 2 কাপ আটা লৈছোঁ। ইয়াত নহৰু আদা পেষ্ট অলপ দিব আৰু ইয়াত পেষ্ট বনাই থোৱা আলুৰ মিশ্ৰণখিনিও ইয়াতে দি দিছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ এটা সুন্দৰ পেষ্ট হৈ গৈছে। আপোনালোকেও এনেকৈ ধুনীয়াকৈ পেষ্ট বনাই ল'ব। এতিয়া ইয়াতে অলপ কাছুৰি মেথি দি দিব। কাছুৰি মেথি দিলে গোন্ধটো খুব ধুনীয়া ওলায়। আৰু ইয়াত জোখমতে ৰিফাইন তেল দিব। ধুনীয়াকৈ সানি ল'ব। এতিয়া মই ইয়াত কুহুমীয়া গৰম পানী ইউজ কৰিছোঁ। গৰম পানী ইউজ কৰিলে ভাল হয়, কোমল কোমল হয় ৰুটিখন খাবলৈ। আপোনালোকেও গৰম পানী ইউজ কৰিব। এতিয়া মই এখন এখনকৈ লুচি বেলি যাম। লুচিখিনি আপোনালোকে নিজৰ জোখমতে কৰিব, কিমানটো চাইজৰ বিচাৰে। ডাঙৰ বিচাৰিলে ডাঙৰো কৰিব পাৰে, সৰুও কৰিব পাৰে। যিহেতু লুচি সৰুৱে হয় ৰুটিখনতকৈ আকাৰত, সৰুৱে কৰিছোঁ মই। মোৰ প্ৰথমখন বেলা হৈ গৈছে। এতিয়া মই এনেকৈ গোটেইকেইখন লুচি এনেকৈ বেলি ল'ম। এফালে মই কেৰাহী এটাত ৰিফাইন তেল দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে। ইয়াত মই এখন এখনকৈ লুচি দি যাম। বেছি জোৰত হেঁচি নিদিব, লাহেকৈ হেঁচিব, তেতিয়াহে ফুলি উঠে লুচিখন। খাবলৈ কিন্তু বিৰাট টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাবচোন ঘৰত। মোৰ প্ৰথমখন হৈ গৈছে। এতিয়া মই এখন প্লেটত উলিয়াই ৰাখিছোঁ। এনেকৈ মই বাকীখন লুচিও ফ্ৰাই কৰি ল'ম। মোৰ
দ্বিতীয়খন হৈ গৈছে, এনেকৈ প্লেটত উলিয়াই ৰাখিছোঁ। আজি মোৰ এই আলু পুৰিৰ ৰেচিপিটো চাই ভাল পালে তেন্তে হ'লে নিশ্চয় এটা লাইক কৰি দিব আৰু নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং মাই